নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আলিয়া ফ'কাছলৈ। আৰু আজি যদি আপুনি ফাৰ্ষ্ট টাইম মোৰ চেনেললৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব বাটনটো দবাই লাইক আৰু ওচৰতে যিটো ঘণ্টা আছে সেইটো একদম নাপাহৰিব। চ' বন্ধুসকল, আজি মই কথা পাতিম আমাৰ স্বাস্থ্যৰ ওপৰত। চ' আপোনালোকে নিশ্চয় সকলোৱে জানে যে স্বাস্থ্য হৈছে আমাৰ পৰম সম্পদ। গতিকে শৰীৰক সুস্থ সবল সতেজ আৰু কৰ্মত নিয়োগ কৰিব লাগে, এইটো সকলোৱে জানে। স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা মানুহৰ অত্যন্ত আৱশ্যক হৈ পৰিছে বৰ্তমান সময়ত। আমাৰ প্ৰত্যেকৰে শৰীৰটো মাত্ৰ এটা ঘৰ বুলি ধৰা হয়, মানে হাউচ। ইয়াৰ ভিতৰত যিমান যি আছে ধৰক মূৰৰ ঘিউ, মনুষ্যৰ প্ৰকাশৰ সকলো বস্তু ক'ত ৰক্ষিত হৈ থাকে আমাৰ দেহটোত। ঘৰ এটা ভাঙি পৰিলে যেনেদৰে তাৰ ভিতৰত থকা মেজ মজিয়া ধৰক যি বস্তু আছে সম্পদ আছে সেইবোৰ আমাৰ বিনষ্ট হৈ যাব, ঠিক সেইদৰে মানুহৰ শৰীৰটো নষ্ট হ'লে তাৰ সকলো অংগ পতংগই নষ্ট হৈ যাব। গতিকে সকলো থাকিও আমাৰ একো নথকাৰ দৰে হৈ যাব। গতিকে বন্ধুসকল মনত ৰাখিব, সকলোৱে সদায় মনত ৰখা এইটোৱেই দৰকাৰ যে ধন হানিয়ে একো কৰিব নোৱাৰে। হয়তো আপোনালোকৰ কেইদিনমানৰ লোকচান হ'ব পাৰে, কিন্তু স্বাস্থ্য হানিয়ে আপোনালোকক ৰোগীয়া আৰু ঘূণীয়া কৰিব পাৰে। আৰু আন এটা হৈছে চৰিত্ৰ হানিয়ে আপোনাক সৰ্বশ্ৰান্ত কৰে। সেয়ে স্বাস্থ্য সম্পদ ৰক্ষাত আপুনি যাতে গুৰুত্ব দিয়ে সেইটো খুবেই দৰকাৰী হৈ পৰিছে। আৰু আপোনালোকে যদি নিয়মিত ব্যায়াম কৰে তেনেহ'লে আপোনালোকে বহুত ৰোগৰ পৰাই নিজক ৰক্ষা কৰিব পাৰে। নিয়মিত ব্যায়ামৰ ফলত অতিৰিক্ত মাংসপেশী যিটো নিয়ন্ত্ৰণ কৰে সেইটো সুস্থ ৰাখিব পাৰি। আৰু উপযুক্ত আহাৰ গ্ৰহণ কৰাত গুৰুত্ব দিব লাগে। উপযুক্ত মাত্ৰাত ভোজন নকৰি অলপ বা অধিক মাত্ৰাত ভোজন কৰিলে সেই আহাৰে আমাক শৰীৰত অনিষ্ট কৰিব পাৰে। তেনে আহাৰত শৰীৰৰ বল বৰ্ণ ৰস ৰক্ত আদি ধাতুবোৰ ক্ষীণ হৈ যায় আৰু আমাৰ আয়ুস ক্ষয় হয়। আৰু আপোনালোকে নিশ্চয় হয়তো সকলোৱে জানে যে আমি আহাৰ খোৱাৰ পিছতে শুব নালাগে, এইটো নিষিদ্ধ। গতিকে বন্ধুসকল, বৰ্তমান যুগত সকলোৱে সুস্থ সবল হৈ থাকিব বিচাৰে আৰু তাৰ কাৰণে মানুহ অলপমান নিজক এক্টিভ কৰিব লাগিব। কাৰণ অকল সুস্থ সবল হ'ম বুলি ক'লেইতো নহ'ব, তাৰ কাৰণে অলপ নিজে কষ্ট কৰিব লাগিব। কষ্ট বিশেষ একো নাই, আপোনালোকে খালী দৈনিক ব্যায়াম কৰিব যত্ন কৰক, খোৱা খাদ্যখিনি নিয়মিতভাৱে কৰিব চেষ্টা কৰক। তেতিয়া আপোনালোকে দেখিব যে আপোনালোকৰ লাইফটো বহুত বেটাৰ হৈছে। চ' বন্ধুসকল, আজিলৈ আৰু বিশেষ নকওঁ, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। আৰু যদি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। চ' বন্ধুসকল, সদায় সুস্থ থাকক, সুখী থাকক আৰু আনকো সুখী কৰিবলৈ যত্ন কৰক। চ' লেটছ চি ইন দ্য নেক্সট ভিডিঅ'। চ' বাই বাই।